हेलो गुड मॉर्निंग সকলোকে নমস্কাৰ জনাইছো মোৰ অন্য এটি নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সকলো ভালে আছে নিশ্চয় এয়া দেখিছে আজি চুলিত জেতুকা লগাই থৈছো ভাবিলো বহুত দিন চুলিত একো লগোৱা নাই বা চুলিখিনি যত্ন লোৱা নাই হেতু কাৰণে অলপ জেতুকাকে লগাই দিলো নতুন এটা ভিডিঅ আৰম্ভ কৰিছো চাই যাও আজি দিনটো কি হয় ভিডিঅটো চাই যাব এয়া মূৰত জেতুকা লগাই থকাৰ ভাগে পটাপট ৰুটি আৰু এয়া ৰাতিপুৱা আহাৰ যোগাৰ কৰি দিলো কালি ৰাতিৰ পাৰ মাংসৰ জোল অকণ আৰু এতিয়া দাইলৰে সৈতে ৰাতিপুৱা আহাৰ আমাৰ এয়া খাই বৈ আজৰি হওঁতে আকৌ বাহিৰত বেপাৰী এটাই এয়া মাছ আনিলে চাওকচোন মাছকেইটা কিমান ধুনীয়া নোলোৱাকৈনো কেনেকৈ পাৰিব তাৰ পৰাই মাছ কেইটামানো ৰাখি থলোঁ ধুনীয়া ধুনীয়া মাছকেইটা দেখি মাছকেইটা ৰাখিলোঁ সঁচা কিন্তু মাছকেইটা বচাত কিন্তু মই একেবাৰে কেঁচা দেই আমাৰ কিন্তু মাছ আনিলে আমাৰ এয়া মিষ্টাৰেহে মাছ বাছে এয়া মাছ লৈ তেওঁ বচাত লাগি গ'ল ময়ো মোৰ যিকেইটা কাম আছে সেইকেইটা কৰি লওঁ তেওঁ মাছ বাছে মানে তাৰপিছত কি ৰান্ধো দেখাম বাৰু গাটো ধুই আজৰি হৈ আহিলোঁ আজৰি হৈ আহি এতিয়া এই মাছকেইটা যে অথনি লৈছিলোঁ মাছকেইটাকে পটাপট ভাজি লওঁ এফালে যাবও লাগে আহি পাছত কি বনাম আৰু এতিয়া ভাজি থৈ যাওঁ তাৰপিছত ক'লৈনো যাওঁ আপোনালোকক বাটত লগ পাম কৈছিলোঁ যে ক'ৰবালৈ আমি যাম বুলি যোৱা কথা আছে বুলি এয়া আমি আহি আছোঁ ক'লৈ আহিছোঁ আমাৰ এই খুৰীয়া কৰিব ক'লৈ যায় নামঘৰলৈ যাওঁ কেলৈ যায় বা কাম কৰিবলৈ শংকৰ উৎসৱ কাইলৈ শংকৰ উৎসৱ নহয় সেয়া ভাওনা পাতিছে আমি মাজুলীবাসী আমাৰ মাজুলীত কোনো ভাওনা পূজাৰ কোনো একো মতলব নাই আমাৰ মাজুলীবাসীয়ে কোনো ধৰণৰ পূজা পালন নকৰে মানে বেলেগ পূজা পালন কৰে বাৰু কোনো ধৰণৰ পূজা বুলি ক'লে ভুল হ'ব কিন্তু এই দুৰ্গা পূজাত আমাৰ মাজুলীবাসীৰ মনত কোনো উৎসাহ আনন্দ নাই আমাৰ কাইলৈ শংকৰ উৎসৱ আহি আছে আমি আহিছোঁ নামঘৰলৈ নামঘৰত কিবা কিবি কাম আছে সেই কামবোৰ কৰিবলৈ গোপিনীয়ে কেনেকৈ কি কৰে বাৰু দেখাম মই তাতো অকণমান এয়া আহি আছোঁ কাইলৈ আমাৰ দিনজোৰা কাৰ্যসূচী আছে কাইলৈ দেখাম এতিয়া গৈ থাকোঁ নামঘৰত লগ পাম এয়া আহি আমি নামঘৰ পাইছোঁহি এয়া নামঘৰত চাওকচোন হ'ব মানুহে কামত লাগিয়ে আছে সকলোৰে মানে উৎসাহ আনন্দৰ নামঘৰত কিবা এটা আয়োজন কৰিলে গাঁৱৰ সকলোৰে মনবোৰ এনেও ভাল লাগি থাকে সেয়া সকলো কামে কামে লাগি গৈছে নিজৰ আমাৰ নামঘৰ ভাগ যথেষ্ট ডাঙৰে বাৰু গেটখনৰ কাম চলি আছে সম্পূৰ্ণ হোৱাগৈ নাই এয়া আকৌ গোপিনীসকলে এফালে তামোল কটাত লাগিছে আকৌ এফালে গুৰ কটাসকলে গুৰ কটাত লাগিছে চবৰে মুঠতে ভাগে ভাগে কাম ল'ৰা ছোৱালীবোৰ চাওকচোন কেনেকৈ ফূৰ্তি কৰি ঘূৰি ফুৰিছে মুঠতে সিহঁতৰো মনত পাৰ নাই সেইফালে চন্দ্ৰতাপৰো আয়োজন কৰিলে এইফালে আকৌ কলপাত ধোৱাত ব্যস্ত এইবোৰ সকলো নিজৰ কামত ব্যস্ত এইফালে আকৌ আমাৰ বাপসকলে এয়া গুৰ পগাই আছে মিঠৈৰ বাবে তেওঁলোকে গুৰ প্ৰস্তুত কৰি পেলাই এয়া দিছে আৰু গোপিনীসকলে এয়া চবেই চাওকচোন নিজৰ গোপিনীসকলে এয়া মিঠৈ বটাত ব্যস্ত তাৰপাছত আকৌ কেইগৰাকী নামকে আৰম্ভ কৰিব নামঘৰৰ পৰা আহি পালোঁ পাই পেলাই তেতিয়া আকৌ বাটত ভিডিঅ' কৰিবলৈ নহ'ল আৰু আহি থাকোঁতে আহি পাই ঘৰৰ কাম বনকেইটা সামৰি অকণমান বহিছোঁ আৰু নামঘৰতে অকণমান দেৰিও হ'ল আহি তাত যথেষ্টখিনি কাম বন হ'ল ভিডিঅ'টোত আপোনালোকে দেখিছেই এতিয়া আজি এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ কাইলৈ আমাৰ শংকৰ উৎসৱ আছে শংকৰ উৎসৱত দিনত দিহানামৰ প্ৰতিযোগিতা আৰু গধূলিলৈ ভাওনা আছে সৰু সৰু ল'ৰা ছোৱালীৰ দ্বাৰা পৰিৱেশিত হ'ব যদি পাৰোঁ তাৰো কিছু অংশ আপোনালোকক দেখুৱাম যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক এখোজ আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ